এইটো আজি দিনটো বিশেষ মানে বিশ্বৰ কাৰণে বিশেষ দিন হয়। গোটেই বিশ্বৰ পৰিৱেশটো যেনেকৈ হৈছে প্ৰদূষণ, কনফ্লিক্ট, জীৱ জন্তু মানুহৰ মাজত চব কনফ্লিক্ট, গোটেই বিশ্বত পৰিৱেশটো বিনষ্ট হৈ গৈছে। তো গতিকে এই মানে পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে বিভিন্ন সমাজ, বিভিন্ন দেশৰ বিভিন্ন স্থানত ব্যক্তিসকলে, মানুহে দল সংগঠন, ব্যক্তিসকলে এই পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আগবাঢ়িছে। গছ ৰোপণ কিবা কৰা, গোটেই পৰিৱেশটো চেঞ্জ কৰাৰ কাৰণে। তো গতিকে আজি বিজনী মই আমাৰ ব্ৰহ্মকুমাৰী চেণ্টাৰ যিটো আছে, ভাই ও বেহেনজীৰ নেতৃত্বত তেখেতসকলে এটা টীম দিছে, মানে বিশেষ এটা টীম দিছে, এডাল গছ এজন মা। তেনেকুৱা টীম মই শুনা নাছিল, আজি এই পৰিৱেশত মই লগ পালোঁ। তেখেতসকলে এটা টীম দিছে, এডাল গছ মানে এজনেই ভাল মা বুলি টীম দি তেখেতসকলে গছ পুলি ৰোপণ আগবঢ়াইছে আৰু ৰেলীৰ যোগেদি তেখেতসকলে সজাগতা আনিবলৈ চেষ্টা কৰিছে। মা বুলি ক'লেতো বহুতখিনি আমি মাৰ পৰা বিভিন্ন জ্ঞান, আধ্যাত্মিক, পৰিৱেশ, ধৰ্ম, এই বিভিন্ন মানে মাৰ পৰাই আমাৰ সৃষ্টি হয়, মায়ে শিকায়। তো গতিকে তেখেতসকলে গছৰ তুলনা কৰিছে এডাল গছে যেনেকৈ ডাঙৰ দীঘল হ'লে ফল মূল ইত্যাদি, বায়ু, বতাহ, গোটেই বস্তু গছৰ পৰাই উৎপন্ন হয়। তো গতিকে এই মাৰ দৰে এডাল গছ জোপাই যদি মানে মানুহ সমাজ বা জীৱ জন্তুক যদি খুৱাব পাৰে, পৰিৱেশটো ভাল সৃষ্টি কৰিব পাৰে। তো গতিকে তদ্ৰূপ তেনেকৈ এডাল গছে যথেষ্ট ভাল পৰিৱেশ গঢ়ি তোলে। তো গতিকে সজাগতা খুব ভাল লাগিছে মোৰ। তো বিভিন্ন কাৰ্যসূচীৰে আমাৰ বিজনীবাসী ৰাইজেও বিভিন্ন কাৰ্যসূচী লৈ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশটো ভাল কৰাৰ কাৰণে আগবাঢ়িছে। অত্যন্ত ভাল। আহক সকলোৱে মিলিজুলি আমি গোটেই পৰিৱেশটো আমি ভাল দিশত ঘূৰাই অনাৰ প্ৰচেষ্টাটো সকলোৱে লৈ লওক। মই এইখিনি আহ্বান কৰিছোঁ।